লachitborphukanৰ বিষয়ে ৰচনা কিদৰে আপলোড কৰিব এপৰ জৰিয়তে। সাধাৰণতে পৰ্টেলতকৈ এপৰ জৰিয়তে অতি সহজতে আপলোড কৰিব পাৰিব। ইয়াতে এপটো ইতিমধ্যে ডাউনলোড কৰা আছে। আমি প্লে ষ্টৰৰ জৰিয়তে এপটো ডাউনলোড কৰিব পাৰি, কিন্তু প্লে ষ্টৰত লachitborphukan টাইপ কৰি চাৰ্চ কৰিলেও পাবলৈ অকণমান অসুবিধা হয়। ইয়াত দেখা পাইছে লachitborphukan গুগল প্লেত থকা এপটো ইতিমধ্যে মোৰ ডাউনলোড কৰা আছে। আৰু এইটো ডাউনলোড কৰিবলৈ আমি হোৱাটছএপৰ লিংক বা অন্য ধৰণেৰে পোৱা লিংকৰ জৰিয়তে আমি লিংকটো ক্লিক কৰি প্লে ষ্টৰত ডাউনলোড কৰিব পাৰিম। এনেদৰে প্লে ষ্টৰত আহিব lachitborphukan এমট্ৰনে এই এপটো তৈয়াৰ কৰিছে। গতিকে এইটো যিহেতু ইনষ্টল কৰা আছে এইটো ফোনত, আপোনালোকে ইনষ্টল কৰি ল'ব। ইনষ্টল কৰাৰ পিছত আমি এপটো অ'পেন কৰিম। অ'পেন কৰাৰ পিছত আমি এপটো এই ধৰণে দেখা পাম আৰু আমি আমাৰ ৰচনাখন কিদৰে আপলোড কৰিম। আপলোড কৰিবলৈ হ'লে তলত দুটা অপশ্যন আছে নীলা, এটা আপলোড ৰাইটিং বুলি আছে, আমি তাতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আমাৰ তিনিটা অপশ্যন আমি দেখা পাম, ৰেজিষ্টাৰ এণ্ড আপলোড ৰাইটিং, ডাউনলোড ৰাইটিং, ডাউনলোড চাৰ্টিফিকেট। চ' ইয়াতে ৰেজিষ্টাৰ এণ্ড আপলোড ৰাইটিঙত আপোনাৰ লেখাখিনি বা আপোনাৰ ৰচনাখন আপলোড কৰিব লাগিব। ডাউনলোড ৰাইটিঙত আপোনাৰ যিটো লেখা আপলোড কৰা হ'ল সেই লেখাটো পোৱা যাব, আৰু ডাউনলোড চাৰ্টিফিকেটখন ডাউনলোড কৰিব পাৰিব। আৰু ইয়াতে দুটামান গুৰুত্বপূৰ্ণ কথা যে মোবাইল নম্বৰটো মেণ্ডেটৰী হয়, আৰু আপোনাৰ যিখিনি লিখা হ'ল সেইখিনি পাছত যিহেতু চেঞ্জ কৰিব নোৱাৰিব, গতিকে পেজটো ভালকৈ চাই লোৱাটো ভাল, আৰু আপোনাৰ তথ্যখিনি শুদ্ধ হ'ব লাগে। আৰু ৰেজিষ্টাৰ আপলোড ৰাইটিং অপশ্যনটো ক্লিক কৰাৰ পিছত আমাক এনেধৰণে দিব। ইয়াতে যিটো নেম লিখাৰ পিছত ডেট অফ বাৰ্থটো আহিব, তাৰ কাৰণে এখন পপআপ স্ক্ৰীন অট'মেটিকেলি ওলাই আহিব। আৰু ইয়াত আপুনি আগলৈ গৈ আপোনাৰ চন অনুসৰি আপোনাৰ ডেট অফ বাৰ্থটো ছেট কৰিব। ইয়াৰ পিছত বাকী জেণ্ডাৰ, কি জেণ্ডাৰ হয় সেইটো, মোবাইল নম্বৰ মেণ্ডেটৰী, মোবাইল নম্বৰটো দিব, আৰু আপোনাৰ প্ৰফেশ্যন, যি প্ৰফেশ্যন হয় সেইটো দিব, টিচিং, কম চাৰ্ভিচ, আদাৰ দেন টিচিং, যি হয় দিব, কাণ্ট্ৰি, ষ্টেটটো আছাম হ'ব, চ' ষ্টেট দিব। ইয়াৰ পাছতে ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব, আৰু আপোনাৰ পোষ্টেল এড্ৰেছটো দি পিনক'ড দিব, আৰু ইয়াতে টেক এ ফটো অফ দ্য পাৰ্চিপেণ্ট, ইয়াতে সেউজীয়া আখৰটোত দেখা, তাতে ক্লিক কৰিলে আপোনাৰ মোবাইল ফোনটোৰ জৰিয়তে আপুনি এখন ফটো ছেভ কৰিব পাৰিব। ফ্ৰণ্ট কেমেৰা কৰি ফটোখন আপুনি ছেভ কৰিব, আপোনাৰ নিজৰ ফটো ছেভ হ'ব। ক্লিক কৰাৰ পিছত ছেভ হৈ যাব। ইয়াৰ পিছতে ফটোখন আপলোড কৰাৰ পিছত আপোনাৰ তলতে ৰাইটিং অপশ্যন অন ফৰ্মেটেড পেপাৰ, যিখন অট'মেটিকেলি ফৰ্মেট কিছুমান পেপাৰ দিয়া হ'ব ছাত্ৰ ছাত্ৰী শিক্ষকসকলৰ কাৰণে বা অন্যান্য নাগৰিকৰ কাৰণে, বা আপুনি যদি প্লেইন পেপাৰ লিখিছে অন প্লেইন পেপাৰ ক্লিক কৰিব লাগিব। আৰু ইয়াতে লেংগুৱেজটো চিলেক্ট কৰিব লাগিব, অসমীয়া, ইংলিছ, হিন্দী, আৰু নাম্বাৰ অফ পেজেছ মাত্ৰ দুটা পেজে চিলেক্ট কৰিব পাৰিব। আৰু কেপচাৰ ইমেজ অফ ৰাইটিংছ অন lachitborphukan, এইটোত আপুনি পোনপটীয়াকৈ আপোনাৰ লেখাখিনি ফটো মাৰি কেপচাৰ কৰিব পাৰিব। আৰু দ্বিতীয় অপশ্যনটোত আপুনি আপোনাৰ ইতিমধ্যে ছেভ থকা ফটোছৰ পৰা আপুনি চিলেক্ট কৰিব পাৰিব সৰ্বাধিক দুটা পেজ। আৰু এনেধৰণে ছেভ কৰাৰ পিছতে আপুনি আপলোড কৰি দিব। আপলোড কৰাৰ
বাবে বৰ্তমান যি আপোনাৰ যথেষ্ট সময় লয়, কিন্তু পৰাপক্ষত আপোনাৰ বিজি নথকা সময়ত ইউজ কৰিব। এপটো যাতে বিজি নাথাকে। ইয়াৰ পিছত আপুনি পুনৰ ঘূৰি যাব। ইয়াতে আপোনাৰ ৰাইটিংটো ডাউনলোড ইউৰ ৰাইটিং, ভিউ ৰাইটিং, আপুনি আপোনাৰ লেখাখিনি PDF আকাৰত পাব। তাতে এটা ফৰ্মেটত আহি যাব। আৰু ডাউনলোড চাৰ্টিফিকেট, ইয়াত যিহেতু চাৰ্টিফিকেট ডাউনলোড কৰা আছে, লেখাখিনি আপলোড কৰা হ'ল, গতিকে ইয়াত ডাউনলোড চাৰ্টিফিকেট অপশ্যনত চাৰ্টিফিকেটখিনি ডাউনলোড কৰি ল'ব পাৰিব। এই তিনিটা অপশ্যন আমি এই এপটোৰ জৰিয়তে এইখিনি কাম কৰিব পৰা হ'ব। আৰু আপোনাৰ ডাউনলোড কৰা লেখাখিনি আৰু চাৰ্টিফিকেটখন পাব ফোন ষ্ট'ৰেজত গৈ ডাউনলোড অপশ্যনত গৈ লাচিত বুলি অট'মেটিকেলি এটা ফ'ল্ডাৰ বনি যাব। তাতে আপুনি লাভ কৰিব। ইয়াতে দেখিছে চাৰ্টিফিকেট আৰু বুকলেট, যিটো লেখাৰ আপোনাৰ ৰচনাখন পঠাইছিলে তাৰ বুকলেট। এই দুটা আপোনাৰ ফোন ষ্ট'ৰতে লাভ কৰিব। আমি এইখিনিতে মনত ৰাখিম যে একাধিক আপলোড কৰিবলৈ হ'লে আমাৰ ফোন নাম্বাৰ আৰু এড্ৰেছসমূহ, নামসমূহ কিয়াকৈ আপলোড কৰিব।